পালেং পাতখিনি ধুই লৈ পানী মই অলপ লৈছো ইয়াতে এতিয়া বইল কৰিম গেছটো মিডিয়াম ফ্লেমত ৰাখি থম মই 10 মিনিট উতলাই ললো বইল কৰি ললো আপোনালোকে তাতকে অলপ বেছি দেৰিও বইল কৰি লব পাৰে অনুমান অনুসৰি এতিয়া এখিনি পেষ্ট কৰি লম এইখিনি হৈছে পালেঙৰ পেষ্টখিনি পেষ্ট কৰি থৈ দিছো পিয়াজ মই এটা লৈছিলো টুকুৰাকে কাটি তাৰ জাপটো এৰা লৈছো আপোনালোকে এনেদৰে কৰি লব আৰু বিলাহী দুটা লৈছো এফালে আদা ৰসুন লৈছো আপোনালোকে অনুমান অনুসৰি লৈ লব আদা ৰসুনটো আৰু জলকীয়া দুটা লৈছো এতিয়া তাৱাখন পাতিলো গৰম হোৱাৰ লগে লগে মই ৰিফাইন তেল অলপ দি দিম তেল গৰম হোৱাৰ লগে লগে মই পিয়াজখিনি দি দিলো এতিয়া এইখিনি গোটেইখিনি দি দিলো আদা টুকুৰাটো আপোনালোকে সৰু সৰুকে টুকুৰা কৰি লব 2 মিনিট এনেদৰে লৰাই থাকিলো আৰু এতিয়া ইয়াত দিম মই অকণমান পানী দি দিলো এতিয়া বিলাহীখিনি অলপ কোমল হ'ব দিম আৰু পানীটো শুকোৱালৈকে এনেদৰে লৰাই লৰাই সিজাই থাকিম পানীখিনি শুকাই গ'ল মোৰ 3 মিনিট লাগিলে পানীখিনি শুকুৱাবলৈ আপোনালোকে এনেদৰে অনুমানত ৰাখি কিনি পানীটো শুকুৱাই ল'ব এতিয়া ঠাণ্ডা হ'ব দিম মই গেছ অফ কৰি দিলো এইখিনি ঠাণ্ডা হৈ গ'ল এতিয়া মই এই গোটেইখিনি পেষ্ট কৰি লম মই 1 চামুচ ইয়াত বাটাৰ দিছো এতিয়া অলপ ৰিফাইন দি দিলো এতিয়া বাটাৰটো গলাই ললো বিলাহীৰ পেষ্টখিনি এনেদৰে লৰাই থাকিব নহলে তলত লাগি ধৰিব গেছটো মিডিয়াম ফ্লেমত থব আপোনালোকে কেৰাহীটো বনাব পাৰে মই তাৱাত বনাই ভাল পাওঁ কাৰণে তাৱাত বনাইছো এতিয়া হালধি দিছো আধা চামুচ নিমখ দিছো মই আধা চামুচ আপোনালোকে নিমখটো সোৱাদ অনুসৰি দি লব এতিয়া দিছো ধনিয়া পাউডাৰ অকণমান মিট মছলা দি দিছো অলপ লাল মিক্স পাউডাৰ দিছো অলপ দিছো জিৰা পাউডাৰ তেল এৰি নিদিয়ালৈকে গোটেইখিনি এনেদৰে ভাজি থাকিম এতিয়া মই অলপ ক্ৰীম দি দিম তেল এৰি দিয়াৰ পিছত মই ক্ৰীম অলপ দি দিলো এতিয়া দিম পালেঙৰ পেষ্টখিনি অকণমান পানী দি দিলো এতিয়া এইখিনি সিজাই ল'ম মাজে মাজে লৰাই এনেদৰে সিজাই থাকিম মই 3 মিনিট সিজাই মই ইয়াত পনীৰখিনি দি দিছো পনীৰখিনি দিয়াৰ পিছত মই পানী দি দিলো যোনখিনি মই ভাজি লোৱা বিলাহী পেষ্টখিনি কৰিছিলো সেয়াতে গুলি পানীখিনি দি দিলো এতিয়া মই 2 মিনিট মান উতলাই গেছটো অফ কৰি দিলো এতিয়া ৰেডি হৈ গ'ল আপোনালোকে এনেদৰে বনাই খাই চাব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ